Hello everyone, মই শিৱন্তবাই পুনৰ আপোনালোকক ইউটিউবৰ এই যেটো আমাৰ সেশন ক্লাস চলি আছিল ক্লাস 9 তাত আপোনাক স্বাগতম জনাইছো সো আজি আমি যেটো ক্লাস 10 ৰ যিখন অংককেইটা কৰি আছিল তাৰ আমি অসমীয়া মিডিয়ামৰ কৰি আছিল গতিকে তাত আমি টপিক 2.3 টো আমি স্টাৰ্ট কৰিম ইয়াত আছে এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সো ইয়াত আমি কি কৰিম প্ৰথমতে এটা বহুপদ ধৰি লম ধৰা হ'ল p of x ax square plus bx plus c এটো আমাৰ বহুপদ ধৰি লৈছো বহুত মানে কি আছিল আমাৰ এটাতকে বেছি আমাৰ পদ থাকে ইয়াত পদ তিনটা আছে এটা পদ এটা পদ এটা পদ সো ইয়াত আমি কি কৰিম আৰু ধৰা হ'ল আলফা আৰু বিটা এটো আছে আলফা এটো আছে বিটা p of x ৰ দুটা p of x ৰ দুটা শূন্য শূন্য এতিয়া আমরা কি কইব যদি এই আলফা আৰু বিটা শূন্য হওয়া মাত্রকে আমাৰ কি হয় অর্থাৎ আমাৰ কি হয় x alpha x আমি বিটা লিখিব পাৰো যেতিয়া আমাৰ p of x ৰ দুটা শূন্য আলফা আৰু বিটা হয় তেতিয়া হলে আমি কি লিখিব পাৰো x alpha x বিটা তাৰমানে আমি কি লিখিব পাৰো অৰ্থাৎ আমি যেটো উৎপাদক আমাৰ যেটো উপপাদ্য পাইছিলো তাৰ পৰা আমি পাও কি অর্থাৎ x minus alpha আৰু x minus beta p of x ৰ দুটা উৎপাদক হ'ব এতেকে আমি উৎপাদক হ'বটাকে কেনেকৈ লিখিব পাৰো p of x equals to k এটা আমি কনস্ট্যান্ট লৈ পিনি x minus alpha into x minus beta বুলি লিখিব পাৰো ইয়াত k এটা ধ্ৰুৱক য'ত k এটা ধ্ৰুৱক ইয়াত আমি কি কৰিব পাৰো p of x k into উৎপাদকটা পূৰণ ফৰ্মুলা আমি লিখিব পাৰো সো এতিয়া আমি এই সাইডটো যেটো সোঁফালৰ সাইডটো আমি মাল্টিপ্লাই কৰিম আৰু লেফট সাইডত p of x ৰ যেটো আমি লিখিছিলো হেতু আমি লিখি লম p of x মানে আমি লৈছিলো ax square plus bx plus c আৰু এইফালে এটা মাল্টিপ্লাই কৰিলে x x minus beta প্ৰথমতে মাল্টিপ্লাই হ'ব ইয়াত মাইনাস আলফা আছে এটো লিখিম আকৌ x minus beta আমি লিখি লম নেক্সট আমি কি কৰিম ax square plus bx plus c equals to k টো আমি ৰাখি দিম ইয়াত মাল্টিপ্লাই কৰিম x square minus beta x minus alpha into x alpha x minus plus alpha beta so ultimately our k ax square plus bx plus c equals to k আহিলে x square ইয়াৰ পৰা এই ৰখৰ পৰা আমি x টো কমন লওঁ মাইনাস টো লৈ লৈছো x টো পাছফালে কমন লৈ লৈছো ইয়াত থাকিব বিটা এটো আলফা গতিকে দুটা কৰা মাইনাস আছে মাইনাস টো কমন লৈ লৈছো দুটা কৰা মাইনাস আছে ইয়াত মাইনাস আমি কমন লৈ লৈছো গতিকে দুটা আমাৰ প্লাস চিন আহিব x টো পাছফালে উলিয়াই লৈছো গতিকে ইয়াৰ পৰা আহিব আলফা ইয়াত থাকিব বিটা গতিকে মই cl কে লিখি দিছো আলফা টো লিখিছো আলফা প্লাস বিটা লগতে প্লাস আলফা বিটা সো এতিয়া আমি মাল্টিপ্লাই কৰি লও এটা ax square plus bx plus c equals to ইয়াতে মাল্টিপ্লাই কৰিলে কি হ'ব kx square minus alpha plus beta into kx টো মই পাছফালে লিখি লৈছো সুবিধাৰ কাৰণে আৰু তাৰছত নেক্সট হ'ব k তে পূৰণ কৰিলে k alpha beta এটো হলগে আমাৰ a পাৰ্ট কিটা আমি তাৰছত আমি কি কৰিম তুলনা কৰিম কেনেকৈ তুলনা কৰিম x square হওক টু x square হওক আমাৰ ইকুৱেল হ'ব x ৰ যেটো হওক x ৰ হওক লগত ইকুৱেল হ'ব মানে আমাৰ k টো a সমান হ'ব a পাৰ্ট টো চিনে হেতি এপিনে b লগত সমান হ'ব আৰু ইয়াৰ যেটো আলফা বিটা ইয়াৰ c লগত সমান হ'ব লগতে আমাৰ k টো মাল্টিপ্লাই হৈছে গতিকে k টো থাকিব সো গতিকে আমি কি কৰিম এতিয়া নেক্সট আমি কৰিম 1 or a হওক এই ৰকম আমি তুলনা কৰিম এতিয়া 1 or পৰা x square x আৰু ধ্ৰুৱক x square x আৰু ধ্ৰুৱক তুলনা কৰি পাও x square x আৰু ধ্ৰুৱক আমি তুলনা কৰিম সো x square হওক কি আছে একে আছে এপিনে x square কি আছে a আছে গতিকে আমাৰ কি আহিব
x স্কয়ার হও ইকুয়ালস টু x স্কয়ার হও ইপিনে আহিলে k ইকুয়ালস টু a আহিলে k ইকুয়ালস টু এটো পৰা আহিলে ইয়াৰ x স্কয়ার হওটো আছে ইপিনে x স্কয়ার হওটো ইকুয়াল কৰিলো নেক্সট ইয়াৰ x হও আছে মাইনাস ইনটু k ইনটু আলফা প্লাস বিটা আছে আলফা প্লাস বিটা ইয়াতে x হওটো আছে x আগত যেটো আছে মাল্টিপ্লাই হয় আৰু ইয়াৰ x হওটো b আছে গতিকে b ইয়াত লিখিছো নেক্সট আমাৰ কি আছে লাষ্টত যে কনস্ট্যান্ট আছে k আলফা বিটা এবিটা c আছে k আলফা বিটা ইকুয়ালস টু c আছে এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি আলফা প্লাস বিটাটো আমি সেপাৰেট কৰিম b ডিভাইডেড মাইনাস b মাইনাস ইফাল লৈ গলো ডিভাইডেড বাই k আহিলে ইয়াৰ পৰা আমি আলফা বিটাটো আমি সেপাৰেট কৰিম c ডিভাইডেড বাই k আহিলে এতিয়া আমি k মানটো ইয়াত পাইলে গতিকে বহাই দিম মাইনাস b বাই a এপিনে c ডিভাইডেড বাই a যেহেতু আমাৰ k ইকুয়ালস টু a গতিকে আমি বহাই দিলো এতিয়া আমি লাষ্টত এটা কি পালোগে এটাকে আলফা প্লাস বিটা ইকুয়ালস টু পালো মাইনাস b ডিভাইডেড বাই a আৰু এপিনে কি পালো আলফা বিটা পালো c বাই a এতিয়া আমাৰ আলফা প্লাস বিটা মানে কি আছিল আমি কি লৈছিল আলফা বিটা দাহল আলফা আৰু বিটা p of x ৰ দুটা শূন্য অৰ্থাৎ শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল আমি কি পালোগে মাইনাস পা আহিছে b মানে কাৰ হওক আছিল প্ৰথমটো b টো আছিল আমাৰ x ৰ হওক আৰু a টো আমাৰ কি আছিল এটো ইয়াৰ প্ৰথমতে x স্কয়াৰ হওক আছিল গতিকে আমাৰ কি আহিলে x স্কয়াৰ হওক আৰু এপিনে আমাৰ আলফা বিটা মানে কি আছে শূন্য দুটাৰ আলফা বিটা পূৰণ হৈছে পূৰণ ফল আৰু ইয়াত c মানে আমি কাৰ হওক আছিল c টো কাৰ হওক না গতে ধ্ৰুৱক আছিল ডাইৰেক্ট ধ্ৰুৱক পদ আৰু এইটো আছিল আমাৰ x স্কয়াৰ হওক গতিকে আমি লাষ্টত কি পালোগে যে যদিহে এটা আমাৰ এনেকুৱা x স্কয়াৰ প্লাস bx প্লাস c আকাৰৰ যদি আমি এটা বহুপদ লওঁ তাৰ যদি দুটা আমাৰ শূন্য হয় আলফা আৰু বিটা তেতিয়াহলে শূন্য দুটা যদি আমি যোগ কৰো তেতিয়াহলে আমি কি ওলাই মাইনাস b বাই a ওলাই যত b টো হৈছে x হওক এটো হৈছে x স্কয়াৰ হওক আৰু দুটা পূৰণ কৰিলে ওলাই আমাৰ কি c ডিভাইডেড বাই a c মানে আমাৰ আছিল ধ্ৰুৱক পদ প্ৰথম যেটো লৈছো তাৰ ধ্ৰুৱক পদটো ডিভাইডেড বাই x স্কয়াৰ হওক গতিকে আমাৰ মেইন ৰিলেশনটো এটোৱে এইকিটা আমাৰ বহুতে দৰকাৰ হ'ব আলফা প্লাস বিটা আৰু আলফা বিটা সো গতিকে আমাৰ এটো হৈছে আমাৰ মেইন ৰিলেশন যদিহে আমাৰ বহুপদৰ দুটা আমাৰ শূন্য দিয়া থাকে আৰু যদিহে বহুপদটোত আমাৰ টোটাল এনেকুৱা হয় আকৃতি হয় x স্কয়াৰ প্লাস bx প্লাস c আকৃতি যদি হয় তেতিয়াহলে আমি এনেকে সম্বন্ধটো উলিয়াব পাৰো সো নেক্সট আমাৰ আছে উদাহৰণ 2 টো আমি কৰিম এতিয়া উদাহৰণটো কি দিয়া আছে ইয়াৰ পৰা দিয়া আছে x স্কয়াৰ প্লাস 7x প্লাস 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিয়াবলৈ কৈছে আৰু এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিবলৈ কৈছে পৰীক্ষা কৰা মানে সত্যাপন কৰিবলৈ কৈছে সো আমাৰ এই প্ৰথমে দিয়া আছে কি আমি প্ৰথমে ধৰি লওঁ let p of x equals to x square plus 7x plus 10 so এতিয়া আমাৰ এটা কাম কৰিলো মই আৰু ইজিকে কৰি দিছো এতিয়া x square plus p of x হলে a square plus bx plus c লগত তুলনা কৰি মই লিখি লৈছো তুলনা কৰি a মানটো আমি কি পাও a থাকি আছে x স্কয়ার আগত কি আছে কোন থাকিলে কি থাকে আমাৰ 1 থাকে a থাকি 1 আছে b ঠাইত x ৰ 7 আছে x ৰ b আছে গতিকে x ৰ আগত যেটো আছে b সমান b আৰু কি হ'বলে আমাৰ 7 হ'ব আৰু c টো কনস্ট্যান্টৰ আমাৰ কি আছে 10 আছে গতিকে c 10 আছে সো নেক্সট আমাৰ কি কৰিব কৈছে দ্বিঘাত বহুপদটো শূন্য উলিয়াবলৈ কৈছে এতিয়া আমি শূন্য উলিয়াবলৈ কি কৰিম যেটো আমাৰ দিয়া আছে হেতু ইকুৱেলছ টু আমি 0 কৰিম কৰি পিনি আমি
splitting the middle term কৰিম মানে কি মধ্যপদ আমি ভাঙি আমি ডাটা তাৰ দুটা উৎপাদক উলিয়াম সো এতিয়া আমি কি কৰিম p of x ৰ শূন্যৰ বাবে মই ডিটেইলছ প্ৰথমবাৰ কৈছো পিছত ডাইৰেক্ট আমি কৰিম শূন্যৰ বাবে p of x equals to 0 implies x square plus 7x plus 10 equals to 0 so আমাৰ ইয়াত কি আহে লাষ্টৰ যেটো ইয়াত মধ্যপদ আমি কেনেকৈ ভাঙিছিলো মনত আছে so লাষ্টৰ যেটো আছে আমাৰ যেটো আমাৰ কনস্ট্যান্ট আছে 10 to তাৰ আগত যেটো চিন আছে হেতুৱে আমাৰ ইয়াত প্লাস আছে ইয়াত আমি দিম প্লাস তো কেনেকৈ দিম ব্ৰেকেট দিম প্ৰথমতে দিমিনি এই যেটো লাষ্টত আছে তাৰ আগত যেটো চিন আছে হেতু আমি মাজত দিম লগত x তো লিখিলো এটা 10 আছে আৰু এপিনে ইয়াত 1 আছে 10 আৰু 1 আমি পূৰণ কৰিম 10 গুণ 10 এতিয়া ইয়াৰ পৰা আমি এনেকুৱা দুটা উৎপাদক উলিয়াব লাগে যিকিটা পূৰণ কৰিলে আমাৰ 10 আহে আৰু যোগ বা বিয়োগ কৰিলে আমাৰ 7 আহে এতিয়া যেহেতু আমাৰ এই 10 ৰ আগত প্লাস আছে এই যে লাষ্টৰ যেটো আমাৰ ধৰক আগত প্লাস আছে গতিকে আমি যোগেই কৰিব লাগিব যদি বিয়োগ থাকে আমি বিয়োগ কৰিম অল 10 ৰ আমি কি হ'ব 5 গুণ 10 আৰু 5 plus 2 কৰিলে আমাৰ কিমান হে মাজৰটো আহে 7 গতিকে আমি কি কৰিম ইয়াত লিখিম 0 সো প্ৰথম দুটা আমি কমন লম এতিয়া এই প্ৰথম দুটা আমি x কমন লম x plus 5 আহিব পিছৰ দুটা আমি 2 টো কমন লব পাৰো x plus 5 আহিব 0 সো আলটিমেটলি আমাৰ কিমান আহিব x plus 5 টো আমি কমন লব পাৰো দুইটা আছে ইয়াৰ পৰা x plus 5 টো কমন ললে ইয়াত x থাকিব মাজত প্লাস আছে লগত 2 আছে এটো আমি কমন লৈ যোগ কেটো আটা হৈ যাব 2 আহিব ইকুয়ালস টু 0 তাৰমানে আমাৰ কি আহিব আইদাৰ অৰ আহে অৰ্থাৎ হয় তো আহিব নহলে তো আহিব নেকে লিখি আমি ডাইৰেক্ট মই লিখি দিছো x plus 5 = 0 মাজত নেকি বাৰডালি x plus 2 = 0 implies x equals to -5 implies x equals to -2 আৰু এই যিকিটা x সমান লব এইকিটা হ'ব আমাৰ p of x ৰ শূন্য গতিকে আমি কি লিখিব পাৰো এটাকে p of x ৰ দুটা শূন্য হল আমি কি পালো -5 আৰু -2 -5 আৰু -2 আমি গতিকে প্ৰথম আমি শূন্যটা পালো নেক্সট আমি সত্যাপন কৰিম এতিয়া সত্যাপন কৰিবলৈ আমি কি আছিল শূন্য দুটা যোগফলটো কি ওলাব লাগে শূন্য দুটাৰ যোগফল ইকুয়ালস আমাৰ কি ওলাব লাগে -b/a আছিল মানে কি x স্কয়াৰ হক ডিভাইডেড বাই x ৰ হক ডিভাইডেড বাই x স্কয়াৰ হক আছিল আমাৰ সো গতিকে -b/a এতিয়া আমি ইয়াত এটা কাম কৰো এটো আমি লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড কৰো লেফট হ্যান্ড সাইড শূন্য দুটাৰ যোগফল লেফট হ্যান্ড সাইড মানে এই যে সমান চিহ্নৰ পৰা বাও ফলটো বাও পক্ষটো গতিকে লেফট হ্যান্ড সাইড মানে আমি শূন্যটাৰ যোগফল লিখিছো শূন্যটা আমি কি পাইছো -5 পাইছো প্লাস -2 পাইছো মানে -5 প্লাস -7 আৰু ৰাইট হ্যান্ড সাইডৰ আমি কি আছে -b/a আছে -b মানে আমি মাইনাস টু মাইনাস আও b মানে আমি কিমান পাইছিলো 7 a মানে আমি কিমান পাইছিলো 1 গতিকে আলিমনি -7 গতিকে লেফট হ্যান্ড সাইড ইকুয়ালস টু ৰাইট হ্যান্ড সাইড আমাৰ প্ৰথম ক্ষেত্ৰত আহি গৈছে আৰু কি আছিল আমাৰ নেক্সট কি আছিল শূন্য দুটা আমি পূৰণ কৰি চেক কৰিব লাগে এটো a দি দিও এটো b দি দিছো শূন্য দুটাৰ পূৰণফল আমাৰ কি আছিল আলফা বিটা শূন্যটাৰ যোগফল মানে আমাৰ আছিল আলফা প্লাস বিটা আৰু শূন্যটাৰ পূৰণফল মানে আমাৰ কি আছিল আলফা বিটা ইকুয়ালস আমাৰ কি আছিল c/a আমি দেখাব লাগে কি এতিয়া লেফট হ্যান্ড সাইড ইকুয়ালস টু শূন্যটাৰ যোগফল মানে মই ডাইৰেক্ট কৰিছো আৰু পূৰণফল শূন্যটাৰ পূৰণফল মানে মই ডাইৰেক্ট কৰিছো -5 * -2 10 আৰু ৰাইট হ্যান্ড সাইড মানে আমাৰ কিমান আছিল ৰাইট হ্যান্ড সাইড মানে আমাৰ কি হ'ব c/a c মানে আমাৰ কিমান আছিল 10 আছিল a মানে 1 গতিকে আমাৰ কিমান হ'ব 10 / 1 = 10 therefore left hand side equals to right hand side গতিকে এই ক্ষেত্ৰত আমাৰ লেফট হ্যান্ড সাইড ইকুয়ালস টু রাইট হ্যান্ড সাইড ওলাই গৈছে
ইয়াত 10 ওলাইছে লেফট হ্যান্ড সাইডত আৰু ৰাইট হ্যান্ড সাইডত আমাৰ ইয়াত 10 ওলাইছে গতিকে আমাৰ সত্যাপন কৰা হৈ গ'ল বা ভেৰিফাইড বুলি আমাৰ লিখি দিলে হৈ যাব গতিকে এইটো আমি এনেদৰে সত্যাপন কৰিব পাৰো শূন্যৰ ফলাফলটো বা শূন্যৰ আমি মান দুটা উলিয়াব পাৰো